লেলাখন এটা পাৰ্ক কৰি থৈ দিছোঁ দৌৰিব আহিছে এতিয়া বৰ্তমান দৌৰিব অহা নাই গাইছ মানে এই আজি গামোচা পিন্ধি দৌৰিব আৰু না গামোচা ক'ত খুলি যায় গম নাই আৰু গাইছ গামোচা খুলি গ'লেতো পাতাই নাপাব মানে এনেকুৱা স্পীডে দৌৰিব পাৰে সি হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু যাৰ নেকি বেয়া চলি আছে তেওঁলোকৰ যাতে সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ গাইজ আপোনালোকে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল চাই গম পাইছে চাগে নহয় জানো মানে আজি আমাৰ ৰানিং প্ৰেক্টিছ কৰা প্লে গ্ৰাউণ্ডত আহিছোঁ মানে অলপ আপোনালোকে দেখা বুলি ভাবিছোঁ মানে আমাৰ ৰানিং প্ৰেক্টিছ কৰা প্লে গ্ৰাউণ্ডটো কেনেকুৱা আৰু না এইটো চাওক মানে পুখুৰীৰ এইফালে পাৰে এনেকা পুখুৰী পাৰে ৰানিং কৰোঁ আৰু না যিহেতু ওচৰৰ মানে কিবা নাই কি কয় প্লে গ্ৰাউণ্ড নাই যিহেতু তাৰ কাৰণে ইয়াতে ৰানিং কৰিব আহোঁ মানে উপায় নাই গাইছ উপায়হীন হৈ পৰিছে যিটো প্ৰেক্টিছটো কৰিব লাগিব যেনেকা নহওক হয়নে নাই প্ৰেক্টিছটো কৰিবই লাগিব যিহেতু এদিন নহয় এদিন নিজৰ কেৰিয়াৰটোতো বনাব লাগিব নহয় জানো আপোনালোকে প্লিজ জনাই দিলে হ'ল আপোনালোকে কিহত প্ৰেক্টিছ কৰিবলৈ যায় ফিল্ডত নাই এনেকুৱা আমাৰ নিচিনাকৈ এনেকুৱা পুখুৰী পাৰে গাইজ আমাৰ প্লে গ্ৰাউণ্ড নাই যিহেতু ওচৰত তাৰ কাৰণে ইয়াতে আহোঁ বুলি কৈছোঁ আপোনালোকক জনাই দিছোঁ যিহেতু মানে কি ক'ম বহুত ডাঙৰ আছে এখন ফিল্ডতকৈ ডাঙৰ আছে দেই এইটো মানে পুখুৰী যিটো নেকি পুখুৰীখন আৰু না বহুত ডাঙৰ গাইজ 400 মিটাৰতকৈ বহুত ডাঙৰ হ'ব আৰু না কমে 500 মিটাৰ নহ'লে 450 মিটাৰ এনেকুৱা হ'ব লাগে আৰু আই থিংক এক ৰাউণ্ডত আৰু না বহুত ডাঙৰ মানে গাইজ কি ক'ম আৰু গাইজ ইয়াতে বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটিছ আছে যেনেকুৱা ধৰি লওক চিন আপ কৰা পুচাপটোতো তলতে কৰিব পাৰে নহয় জানো চিন আপ কৰা আছে ইয়াতে সেইটো মানে পষ্ট লগাই থৈ দিয়া আছে ইয়াতে আৰু এইফালে টায়াৰ মানে যিটো নেকি কঁকালত বান্ধি দৌৰিব যোনে নেকি দৌৰে সেইটো দৌৰি থাকে আৰু না যোনে নেকি নাবান্ধে তেওঁলোকে নদৌৰে এইবোৰ মানে এনে খালীকৈ দৌৰি থাকে আৰু না যোনে নেকি টায়াৰবোৰ লগাই দৌৰি ভাল পায় তেওঁলোকেতো দৌৰি থাকে মানে যদি টায়াৰটো লগাই যদি দৌৰি থাকে তেতিয়াহ'লে স্পীডটো অলপ বেছি হয় আৰু না বেছি হৈ যায় পিছলৈকে তাৰ কাৰণে এইটো বান্ধি পেলাই আৰামছে দৌৰি থাকে কিছুমানে দৌৰে আৰু না কিছুমানে আৰু এইটো চিন আপ গাইছ আপোনালোকে যোনে নেকি বৰ্তমান প্ৰেক্টিছ কৰি আছে আছাম পুলিচ বা যিকোনো ডিফেন্সৰ চাকৰিৰ কাৰণে তেওঁলোকক কৈছোঁ এই চিন আপ কেইবাৰ মাৰিব পাৰে প্লিজ কমেণ্টত জনাই দিলে হ'ল আমিতো বেছি নোৱাৰোঁ হাইছ 10 বাৰ এনেকৈ 10 বাৰমান পাৰিম আৰু গাইছ মানে যিহেতু আছাম পুলিচৰ এক্সিলেণ্ট কিমান লাগে এইটো মানে 14 আছিলে নেকি ইমান এটা নাজানো মানে এক্সপিৰিয়েঞ্চ নাই যিহেতু ফাৰ্ষ্ট টাইম কৰিছোঁ এতিয়া কেতিয়া হয় এইটোতো নাজানো আৰু নৱেম্বৰ মানত হ'ব বুলি কৈছে কিন্তু হয় না নহয় এইটো নাজানো চকাই চাওক আপোনালোকক আৰু একবাৰ দেখাই দিছোঁ মানে পুখুৰী হয় ইয়াতে মানে মাছো পোহে আৰু না ইয়াতে মাছ পোহে মানে বহুত ডাঙৰ আছে মানে ডাঙৰ মাছ আছে ভিতৰত মানে দেখা নাই আৰু না যিটো দানা দিলেহে ওলায় ওপৰত মানে দানা দিলে এনেকুৱা মাছ ওলায় আপোনালোকক কি ক'ম মানে বহুত ডাঙৰ মাছ আছে ইয়াতে দেখাই দিব পাৰিলোঁ ইয়াতে আপোনালোকক যদি ওলায় মানে ওলোৱা নাই বৰ্তমান যিহেতু বৰষুণ দিছে ন তাৰ কাৰণে ওলোৱা নাই চাগে ৰ'ব আপোনালোকক দেখাই আছোঁ মানে এইটো চাওক পূৰা গৰা খহি গৈছে এইফালে ডাঙৰ হৈ গৈ আছে মানে যেনেকুৱা নদীবোৰত মানে গৰা খহি যায় ন এনেকুৱাই পুখুৰীতো গৰা খহি গৈছে আৰু ইয়াতে চ' গাইছ আপোনালোকৰ হিচাপত এইটো যিটো নেকি পুখুৰীটো মানে কিমান ডাঙৰ হ'ব মেজাৰমেণ্ট কৰি পেলাই জনাই দিবচোন মানে মেজাৰমেণ্ট কৰিব নালাগে এনে আন্দাজ মানে আপোনালোকৰ জাষ্ট এনে সুধিছোঁ আৰু আপোনালোকৰ কিমান ডাঙৰ হ'ব পাৰে এইটো মানে এখন ফিল্ডতকৈ ডাঙৰ ইয়াৰ কিবাটো কি কয় বাউণ্ডাৰীটো আৰু না আৰু এইফালে আছে মোৰ লেলাখন ইয়াতে পাৰ্ক কৰি থৈ দিছোঁ কি ক'ম যিহেতু কম্পিউটাৰ ক্লাছত গৈছিলোঁ আমি এই লেলাখন ইয়াতে পাৰ্ক কৰি থৈ দিছোঁ দৌৰিব আহিছে এতিয়া বৰ্তমান দৌৰিব অহা নাই গাইছ মানে কম্পিউটাৰ ক্লাছলৈ গৈছিলোঁ তাই এনে কম্পিউটাৰ ক্লাছৰ পৰা আহি ডাইৰেক্ট দৌৰি হ'লে যাম আৰু ঘৰত না কি কয় আৰু এইফালে আছে মানে ইও দৌৰিব আহিছে আজি মানে গামোচা পিন্ধি দৌৰিব বোলে গাইছ সেইটো চাওকচোন মানে এই আজি গামোচা পিন্ধি দৌৰিব আৰু না গামোচা ক'ত খুলি যায় গম নাই আৰু গাইছ গামোচা খুলি গ'লেতো পাতাই নাপাব মানে এনেকুৱা স্পীডে দৌৰিব পাৰে সি কি ক'ম বহুত মানে প্ৰেক্টিছ কৰি থাকে যিহেতু আমিতো প্ৰেক্টিছ নকৰোঁৱে বেছি মানে ফাৰ্ষ্ট টাইম বহুত দিনৰ মূৰত আজি ইয়াতে দৌৰিব আহিছোঁ আৰু না কেনেকুৱা লাগে
কেনেকুৱা লাগে এতিয়া মই নাজানো যিহেতু প্ৰথমবাৰ ইয়াতে দৌৰিব আহিছোঁ মানে ফ্ৰেণ্ডসকলে ইয়াতে দৌৰি থাকে যিহেতু তাৰ কাৰণে মোকো কৈছে ইয়াতে দৌৰি যায় একবাৰ সেইকাৰণে ট্ৰাই কৰি চাওঁ কিমান পাৰোঁ হয়নে নাই যিহেতু বহুত ডাঙৰ মানে আমি যিটো নেকি প্ৰেক্টিচ কৰি থাকোঁ না আগতে কৰিছিলোঁ বহুত দিন হ'ল মানে কমে চাৰি মানে এবছৰ মানে হ'ল চাগে ৰানিং কৰাই নাই একেবাৰে আমাৰ কৰাটো মানে অলপ সৰু আছিলে ফিল্ডটো এইটো বহুত ডাঙৰ আছে মানে আমি যিটো নেকি প্ৰেক্টিচ কৰিছিলোঁ আগতে সেই ফিল্ডখন মানে পানী মানে 400 মিটাৰ হয় আৰু না এইটো 400 মিটাৰ বহুত ডাঙৰ আছে 450 মান হ'ব লাগে এইটো আই থিংক মোৰ হিচাপত নাই গাইজ প্ৰেক্টিচটো কৰিব লাগিব যেনেকুৱা নহওক হয়নে নাই নিজৰ কেৰিয়াৰটোতো বনাব লাগিব আজিকালিতো মানে গভৰ্ণমেণ্ট জব এটা নহ'লে আৰু যিকোনো ভাল এটা জব নহ'লেতো কোনেও একেবাৰে খাতিৰ নকৰে আৰু না এনেকুৱা ক'ব লাগিব তাই খাতিৰে নকৰে মানে ভেলু কম হৈ যায় আৰু না যেতিয়া নেকি গভৰ্ণমেণ্ট জব বা যিকোনো ভাল এটা জব কৰি ভাল পইচা এটা উপাৰ্জন কৰিব পাৰিলেহে মানে মানুহক মানুহ বুলি ভাবে আৰু না যেতিয়া নেকি আপোনাৰ মানে একো পইচা একো জব নকৰে এনে বনাই ঘূৰি থাকে মানে সিহঁতৰ একেবাৰে ভেলুটো জিৰ' হয় আৰু না আজিৰ দিনতো কি ক'ম মানে এটা গভৰ্ণমেণ্ট জব নহ'লে কোনো মানে মানুহ বুলি নাভাবে আৰু না তাৰ কাৰণে আপোনালোককো কৈছোঁ মানে ছোৱালী বা কিবা কিবি এনেকুৱা হেন তেন মানে সেইবোৰত লাগি থাকি লাভ নাই আৰু গাইজ নিজৰ কেৰিয়াৰটো বনাই লওক আগতে তাৰপিছত কি কৰি থাকা আৰু না কি ক'ম আৰু গাইজ যিখিনি ক'ব লগা আছিলে গোটেইখিনি কৈ দিছোঁ আৰু গাইজ যাৰ নেকি এতিয়া অগ্নিবীৰ মানে এডমিট ওলালে যিহেতু মানে যাৰ ক'ত আছে প্লিজ কমেণ্টত জনাই দিলে হ'ল চেণ্টাৰবোৰ ক'ত পৰিছে এক্সাম চেণ্টাৰবোৰ মানে আমাৰ ফ্ৰেণ্ডসকলৰতো গুৱাহাটীতে পৰিছে ইকম টাৱাৰত যিহেতু তাতে হয় নেকি মানে দি পোৱা নাই যিহেতু মানে সিহেতু ফাৰ্ষ্ট টাইম দিব আৰু মানে কৰিছিলে মানে অগ্নিবীৰৰ কৰা নহ'ল মানে আসাম পুলিচটো কৰি থৈ দিছোঁ বাৰু আপোনালোকৰ চেণ্টাৰটো ক'ত পৰিছে প্লিজ কমেণ্টত জনাই দিলে হ'ল অ'কে চ' গাইজ মানে এইটোৱে আছিলে ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰু ইমান দীঘলীয়া কৰি নাথাকোঁ আপোনালোকক দেখাই দিলোঁ বাৰু আমাৰ যিটো নেকি ৰানিং প্ৰেক্টিচ কৰা ফিল্ডখন আৰু না কি ক'ম ফিল্ড বুলি নকয় এইটো মানে পুখুৰীয়ে হয় পুখুৰী এইটো যিটো নেকি চাইডত বাউণ্ডাৰী থাকে ন ইয়াতে দৌৰি ফুৰি থাকে আৰু এনে আহে এতিয়া সময় হোৱা নাই যিটো আজি বৰষুণ দিছে না তাৰ কাৰণে আজি দৌৰিব অহা নাই এনেহ'লেতো মানুহ হয় বাৰু মানে এনেকুৱা গাঁৱৰ কেইজনমান আহে যোনে নেকি দৌৰে মানে তেওঁলোকে আহে ইয়াতে দৌৰিবলৈ চ' গাইজ ভিডিঅ'টো এইখিনি আছিলে লগ পাইছোঁ নেক্সট এটা ধামাকেদাৰ এণ্ড ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত গাইজ আজিৰ কাৰণে বাই আৰু গাইজ আপোনালোকে নিজৰ কেৰিয়াৰটো বনাই লওক আগতে তাৰপিছত ছোৱালীৰ পিছে ঘূৰিলে হ'ল অ'কে ব'লক তেতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ লগ পাইছোঁ নেক্সট এটা ধামাকেদাৰ এণ্ড ফ্ৰেছ ভিডিঅ'ত আৰু আজিৰ কাৰণে বাই গাইজ